গাইজ এইটো হয় ইণ্ডিয়াৰ লাষ্ট ভিলেজটোৰ নাম হয় এইটো ঠাইতে মানে পঞ্চপাণ্ডৱ আৰু মা কুন্তীৰ মানে কিলা আছিল মানে গাইজ চ' মৰ্ণিং টু গাইজ ইমান ঠাণ্ডা আৰু ৰাতিটো শুবই পৰা নাই ভালকৈ আৰু হাইটত আছোঁ ন বহুত চব বহুত বেছি অক্সিজেনৰ প্ৰব্লেম দিয়ক একো নাই আজি আমাৰ যোনটো মেইন যাত্ৰা আছিল য'ত যাব ইচ্ছা আছিল আমাৰ আৰু সপোনো আছিল গাইজ এই জেগাটোত গৈ আছোঁ তো হেল্ল' বন্ধুবিলাক ৱেলকাম বেক টু মাই ইউটিউব চেনেল আলু ৱেট এণ্ড টুন ভিডিঅ'লৈ আপোনালোকক কি জনাইছোঁ স্বাগতম জনাইছোঁ দিয়ক তেনেহ'লে যাওঁ কি গাহৰি হা ठीक है हर हर महादेव হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ আৰু আপোনাৰ ইমান পেটটো কিয় বাঢ়ি আছে গেছত পুলি দেখোন গেছত বাঢ়িছে গেছতে বাঢ়িছে মানে গাইজ এনেও মতা হয় কিন্তু দে দিয়ক তেনেহ'লে আজি ট্ৰেকিঙৰ কাৰণে একদম ষ্টাৰ্ট চাওক একদম চেল্ফি ষ্টেণ্ড চৰি ট্ৰেকিং ষ্টেণ্ড লৈ পুৰা একদম ৰেডি ये मुंह से सुपारी निकाल के बात कर रहे बाबा इसके मुंह গাইজ ইমান দিনৰ পৰা অপেক্ষা আছিল আমাৰ আদি কৈলাশ দৰ্শন কৰা গাইজ চ' এই সপোনটো আজি পূৰণ হ'ব গৈ আছে আমাৰ মানে মনটো বহুত বেছি ভাল লাগি আছে গাইজ হ'ব পাৰে ইয়াতে অক্সিজেনৰ বহুত প্ৰব্লেম হ'ব পাৰে আৰু উইক হ'ব পাৰে কিন্তু তাৰপিছত দৰ্শন কৰিম কাৰণ বাবাই বহুত পৰীক্ষা ল'ব বাট দৰ্শনটো আমাৰ হ'বই গাইজ नेपाल से और गुंची से हाँ वो क्या बोलते हैं आधे गिलास कितना दूर है 36 किलोमीटर दूर है अच्छा साहब जन्नत जन्नत स्वर्ग पूरा स्वर्ग साहब সব গাইজ ইমান ভেড়া গৈ আছে এই যে ভেড়া সব এইবিলাক ভেড়াবিলাক গৈ আছে গাইজ এইবিলাক হয় ये सब भेड़ा कहाँ का है भैया পাহাৰী ভেড় এইবিলাক গাইজ পাহাৰৰ ভেড় গাইজ আৰু গাইজ এই ভিলেজটো যে আপোনালোকে দেখা পাই আছে মোৰ আগত গাইজ এই ভিলেজটো দেখা পাইছে এই ভিলেজটো ইণ্ডিয়াৰ লাষ্ট ভিলেজ গাইজ এইটো হয় ইণ্ডিয়াৰ লাষ্ট ভিলেজটোৰ নাম হয় কুটি আৰু আদি কৈলাশ যোৱাৰ সময়ত ৰাস্তাতে পাই যায় গাইজ চুঙা পাপৰ চাওক গাইজ পাহাৰত পুৰা বৰফ লাগি আছে দেখিছে মানে আৰু বেছি দূৰ নাই গাইজ সপোনৰ জেগা পাই যাম মানে ইমান ড্ৰিম আছিল গাইজ চব মানুহৰ ড্ৰিম থাকে কি এবাৰ হ'লেও কৈলাশ দৰ্শন কৰিব চ' আজি আমাৰ এই সৌভাগ্য মানে আমি কৈলাশটো দৰ্শন কৰিব গৈ আছোঁ গাইজ মানে কুটি ভিলেজৰ এটা বহুত ডাঙৰ কাহিনী আছে গাইজ মানে আমাৰ যে পঞ্চপাণ্ডৱ আছিল গাইজ পঞ্চপাণ্ডৱ এইটো যোনটো আপোনালোকে দেখা পাইছে এই পাথৰটো ভাঙি আছে তাতে মানে কিলা বনাই তেখেতৰ মা কুন্তীৰ লগত থাকিছিল আৰু এইটো কাৰণে এই গাঁওটোৰ নাম হৈছে ভैया এই গাঁও কিतना পুৰানা है 400-500 साल এইবোৰ ঘৰবিলাক যে দেখিছে 400-500 বছৰ পুৰণি হয় গাইজ আৰু তাতে তেখেতৰ মাৰ লগত থাকিছিল কুন্তি মাৰ লগত থাকিছিল আৰু এইটো কাৰণে এই গাঁওটোৰ নাম হৈছে কুটি ভিলেজ মানে পঞ্চপাণ্ডৱৰ মাৰ নামতে হৈছে কুটি ভিলেজ এই গাঁওখনৰ নাম গাইজ আমি বহুত সৌভাগ্য কি এই জেগাবিলাক আমি দৰ্শন কৰিব পাইছোঁ গাইজ মানে লাক বহুত ভাল হয় না বৌ লাক কেনে এইবিলাক যে আমি দৰ্শন কৰিব পাইছোঁ বহুতৰ লাখ থাকিও কৰিব নোৱাৰে না বৌ আৰু এইবিলাকত ভগৱানে মাতিলেহে আমি আহিব পাৰিম হিষ্ট্ৰী হয় আমাৰ ইণ্ডিয়ান কালচাৰ হয় না নহয় বৌ এইটোৱে এইবিলাক ঘৰবিলাক যে আছে বৌ এইবিলাক 400-500 ইয়াৰ আগত বোলে আৰু গাইজ আপোনালোকে যে দেখিছে মই জুম কৰি দেখাই দি আছোঁ এইটো ঠাইতে মানে পঞ্চপাণ্ডৱ আৰু মা কুন্তীৰ মানে কিলা আছিল মানে তাতে সৰুকে এটা ঘৰ বনাই থাকিছিলে মানে এইটো চাব গাইজ লাষ্ট ভিলেজ অফ ইণ্ডিয়া কুটি বহুতে ভাবিব পাৰে গাইজ আমি এনে কওঁ কিন্তু এইটো লাষ্ট ভিলেজ অফ ইণ্ডিয়া হয় গাইজ আৰু অলপ গাঁৱৰ ভিতৰত গৈ আহোঁ আৰু এইখন গাঁৱৰে পৰা পঞ্চপাণ্ডৱ আৰু মা কুন্তি মানে কৈলাশলৈকে মানে দৰ্শন কৰিব গৈছিল গাইজ দিয়ক আমিও বহুত মানে লাকি কি আহিব পাইছোঁ এবাৰ দিয়ক গাঁৱৰ ভিতৰত গৈ চাওঁ 300 साल पुराना हाँ ना 300 साल से भी ज्यादा पुराना है ये घर देख रहे हो 300 চাওক গাইজ ইয়াতে পুৰা ইহঁতে ঘোঁৰাও পোহে গাইজ দেখিছে মানে এটা বস্তু মানে কি ভাল লাগি আছে কি অসমত তেনেকুৱা ব্লগ মানে কৈলাশত আহি দেখা নাছিলোঁ মই বনোৱা বাট
প্ৰথমবাৰ দেখিলোঁ মানে প্ৰথমবাৰ আপোনালোকক দেখুৱাই আছোঁ গাইজ দিয়ক আৰু এইটো যোনটো ঘৰ দেখা পাইছে এইটো 300 ইয়াৰ আগৰ ঘৰ ভাবক গাইজ মানে 300 বছৰ আগত বনাইছিল এই ঘৰটো आपको कैसा लगा यहाँ कुट्टी गाँव भाई अंकल बहुत अच्छा लगा कुट्टी का और आप लोग का बिहेवियर भी बहुत अच्छा है ठीक है और मतलब मानना है कि पंचपांडव लोग मतलब यहाँ पे रहा है ना कुंती माँ के साथ हाँ कुट्टी माँ के साथ ये पांडव किला में रहते थे पांडव किला कहाँ पे था ये सामने में कहाँ पे ये सामने ही है ना ये पांडव किला यहाँ लेडीज को बिल्कुल अलाउ नहीं है जाने का लेडीज लोग को बिल्कुल अलाउ नहीं है ना जेंट्स ही जेंट्स जा सकते हैं वहाँ अच्छा और आप लोग जो कहा गया वो पंचपांडव पहाड़ ही है ना पांडव पहाड़ है तो गाइस এখেতলোকে মানে এইটো पंचपांडव 1 2 3 4 5 और ये वाला है कुंती पर्वत ना तो गाइस আপোনালোকে গম পাইছে এইটো হয় কুন্তি पर्वत আৰু এইটো হয় पंचपांडव पर्वत ठीक है आता है मैं धन्यवाद हर्ष गाइस भागो লাগিছে रे पूरा एकदम ऑक्सीजन हाँ ये है यहाँ पे ये भाभी सर मैं बंगाईगढ़ है और अपनी অসমৰ হয় মানে मतलब जब आपसे हम लोग आसाम बोला তেতিয়া सारे कल অসমৰে হয় गाइस बहुत बेसी ভাল লাগিল জয় অসম জয় জুবিন দা हर हर महादेव দিয়ক আহো স্যার লগ পাই ভাল লাগিল ओके ओके श्योर দিয়ক স্যার पीछे है क्या তো বন্ধুসকল এতিয়া অলপমান আগত বহিলোঁ আৰু অক্সিজেন ইয়াতে বহুত প্ৰব্লেম এইটো মানে ভালকৈ কথা মাতো ওলোৱা নাই ভালকৈ কথা ক'ব পৰা নাই আৰু এই पर्वतটো যে দেখিছে গাইছ এইটো হয় गणेश पर्वत ये क्या पर्वत है भैया गणेश पर्वत है ना कैलाश पर्वत क्या गणेश पर्वत के पीछे है क्या उसके पीछे तो गाइस गणेश पर्वत এইটো হয় गणेश पर्वতৰ পিছফালে হয় कैलाश पर्वत हर हर महादेव ओम नमः शिवाय यात्रा तो आदि कैलाश के साथ यात्रा करके कैसा लग रहा है आपको मस्त लगा है भार मस्त लगा है भैया मतलब आवाज भी नहीं निकल रहा है पूरा ऑक्सीजन प्रॉब्लम है ना भैया हमारे पास ऑक्सीजन है चिंता मत करो चिंता नहीं है सब है व्यवस्था हमारे पास गाइस এইটো হয় गणेश पर्वत তাৰ পিছফালে হয় আমাৰ সপোনৰ জায়গা গাইস সপোনৰ पर्वतটো कैलाश पर्वत তো এটা বস্তু কৈ মোক বহুত প্ৰাউড ফিল হৈ আছে মানে মই আজিলৈ দেখা নাই অসমৰ কোনোবা ইনফ্লুৱেঞ্চাৰ বা ব্লগাৰ মানে আদি कैलाश पर्वতত আহি মানে ব্লগ বনাইছে বা ভিডিঅ' বনাইছে সো চাগে নয়নদা আমি ফাৰ্ষ্ট হয় বহুত প্ৰাউড ফিল হৈ আছে এইটোলৈ ঠিক আছে অসমৰ ফাৰ্ষ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ কথাবিলাক জানিব লাগে হয়নে নহয় তো আপোনালোকেও আহিব আমাৰ ভিডিঅ'ৰ যোগেৰে আপোনালোকক আমি দৰ্শন কৰাব ট্ৰাই কৰি আছোঁ তো আগলৈকে গৈ থাকক দিয়ক মানে আপোনাক কি ক'ম গাইছ মানে বহুত প্ৰব্লেম হৈ আছে উশাহত প্ৰব্লেম হোৱা নাই বহু আপোনাৰ মোৰ অলপমান হৈছে অক্সিজেন প্ৰব্লেম কি হয় চাওক গাইছ সঁচাকৈ দিয়ক মানে ইমান গণেশ पर्वतটো আপোনালোকক দৰ্শন কৰালোঁ গাইছ এতিয়া যোনটো ৱেট আছিল कैलाश पर्वत आदि कैलाश पर्वत गाइस সঁচাকৈ মনটো একদম পবিত্ৰ লাগি আছে গাইছ এইটো হয় আদি कैलाश पर्वत সঁচাকৈ দিয়ক মহাদেৱ বাবাৰ ঘৰ পালোঁ মানে আমাৰ ভোলে বাবাৰ ঘৰ পালোঁ গাইছ कैलाश पर्वत দেখিছে জয় হিন্দ ছাৰ हर हर महादेव तो यात्रा तो आदि कैलाश गाइस हर हर महादेव तो गाइस सब बुकिंग কৰি ল'ব এই পেকেজটো
মানে বহুত বেষ্ট ফেচিলিটি হয় গাইজ